হাই ফ্ৰেণ্ডছ, হিৰোডাৰ চেনেললৈ স্বাগতম জনাই আপোনালোকলৈ আজি এটা শাকৰ ৰেচিপি লৈ আনিছোঁ। অতি সহজ পদ্ধতিৰে বনাইছোঁ। আপোনালোকে ভিডিঅ'টো শেষলৈকে চাওক আৰু উপভোগ কৰক। ইয়াতে মই তিনিবিধ শাক লৈছোঁ। অলপমান লাই শাক লৈছোঁ, অলপমান খুতৰা শাক, খুতৰা শাক ধুনীয়া ধুনীয়া দেখিছে কিমান তাজা, আৰু পালেং শাক। শাক ধুওঁতে বহল বাচনত সৰহ পানী লৈ ধুব। মই এটা বাল্টিত 1 বাল্টি পানী লৈ ভালদৰে ধুই লৈছোঁ, তেতিয়া বালি নাথাকে, বালিবিলাক নহ'লে থাকি যাব সৰু বাল্টিত ধুলে। মই এটা আলু কাটি লৈছোঁ, অলপমান বুট, পিঁয়াজ আৰু জ্বলা লৈছোঁ 2টা। এইখিনি মই শাকখিনি কুটি ল'লোঁ, মিহিকৈ কুটিছোঁ। আৰু এতিয়া মই কেৰাহীখনতে অলপ তেল দি বনাবলৈ আৰম্ভ কৰিছোঁ। প্ৰথমতে মই তেলখিনি গৰম হ'লত ইয়াতে পিঁয়াজ অলপ দি দিছোঁ, তাতে 2টা কেঁচা জ্বলা দি দিছোঁ, আৰু এইখিনি ভালদৰে লৰাই লৈ ভাজিব লাগিব। পিঁয়াজখিনি অলপ ভজাৰ পিছতে ৰঙচুৱা পৰিছে। ইয়াত মই এতিয়া অলপমান হালধি পাউডাৰ দি দিছোঁ 1 চামুচ, আৰু হালধি পাউডাৰখিনি দি লৰাই দিছোঁ। অলপ ভজাৰ পিছতে মই ইয়াত কাটি থোৱা আলু আৰু তিয়াই থোৱা বুটখিনি দি দিছোঁ। এতিয়া এইখিনি মই প্ৰায় 2-3 মিনিট সময় লৰাই লৰাই ভাজি দিম তেলতে, যেতিয়ালৈকে ভালদৰে ৰঙচুৱা নপৰে। এইটো সময়ত গেছটো অলপ ল' ফ্লেম দিব, মিডল ফ্লেমত। বুট আৰু আলুখিনি ৰঙচুৱা পৰিলত ইয়াত মই শাকখিনি দি দিছোঁ। শাকখিনি দিয়াৰ পিছত আপোনালোকে শাকখিনি ভালদৰে লৰাব, যাতে তল ওপৰ হৈ যায় ধুনীয়াকৈ। এনেকৈ আপোনালোকে অলপ সময় লৰাই থাকিব, আৰু জুইটো এইটো সময়ত ল' ফ্লেম কৰি দিব। আপোনালোকে ভালদৰে যেতিয়া লৰাই দিয়াৰ পিছত শাকখিনি মিহলি হৈ যাব, হালধি লাগি যাব, তেতিয়া ঢাকি দিব। ময়ো জুইটো ল' ফ্লেম কৰি প্ৰায় 5 মিনিটমান সময়ৰ কাৰণে ঢাকি ৰাখিম। এখন কাঁহীৰে ঢাকি দিছোঁ। 5 মিনিট সময়ৰ পিছত মই ঢাকনটো উদঙাই দিলোঁ। শাকখিনি পূৰা মৰহি গৈছে, আলু সিজি গৈছে, দেখিছে শাকখিনি পমি গ'ল। আপোনালোকে শাকত প্ৰথম নিমখ নিদিব, কাৰণ শাকখিনি প্ৰথম দেখাত বহুত বেছি হৈ থাকে। মই এতিয়া নিমখ দিম ইয়াত 1 চামুচ শাকৰ জোখাৰে। মই নিমখখিনি দি অকণমান লৰাই দিলোঁ। আকৌ মই এতিয়া অলপ সময়ৰ কাৰণে ল' ফ্লেমতে ঢাকি থ'ম, আৰু শুকান হৈ গ'লে খাবলৈ আৰু ভাল লাগিব। আৰু 5 মিনিটমান সময় মই এনেদৰে গাপ দি থ'লোঁ ল' ফ্লেমত। সম্পূৰ্ণ শুকান হৈ গৈছে, দেখিছে পূৰা শুকাই গৈছে, আৰু আলু বুট সকলো ভাগি গৈছে। বুটটো ভাঙি দেখাইছোঁ, বুটটো ধুনীয়াকৈ ভাঙি গৈছে, মানে বুটটো ভালকৈ সিজি গৈছে। আপোনালোকেও এনেকৈ ৰেচিপি ঘৰতে বনাই খাব পাৰিব। আপোনালোকে বুট দিও ভাজি খাব পাৰে, আৰু বাদাম দিও ভাজি খাব পাৰে। বাদাম দিলেও এনেদৰে টেষ্টি হয়। কেঁচা বাদাম আপোনালোকে ধুই লৈ মই ভজাৰ দৰে ভাজি দিব। আৰু এনেদৰে বিভিন্ন ৰেচিপি জানিবৰ কাৰণে মোৰ চেনেলটোৰ ভিডিঅ'বিলাক চাই থাকিব। চেনেলটো ছাবস্ক্ৰাইব কৰিব, আৰু মোৰ ভিডিঅ'বোৰ প্লিজ লাইক, কমেণ্ট আৰু শ্বেয়াৰ কৰিব আপোনালোকৰ বন্ধুবৰ্গৰ মাজত। মই আজি বনোৱা মিক্স শাকৰ ভাজিখিনি এতিয়া খাবলৈ লৈছোঁ। অলপ আচাৰ, নেমু আৰু জ্বলা লৈছোঁ। অলপমান চাম্বাৰ বনাইছিলোঁ। এইখিনিৰে মই আজি নিৰামিষ এসাঁজি খাম।